ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা যে এই বছৰ অৰ্থাৎ 2027ত আমাৰ মেথছ কিতাপখনৰ কিছুমান চেঞ্জেছ আহিছে মানে আমাৰ নতুনকৈ এখন মেথছৰ কিতাপ ওলাইছে যেটো আগৰ পৰা অলপ পৃথক কিছু মিলি যায় কিন্তু বহুত কিছুমান চেঞ্জেছ আনিছে তে তাৰ ওপৰতে আজি ভিডিঅ'টো হ'ব গতিকে স্কিপ নকৰি তোমালোকে ভিডিঅ'টো ভালদৰে চাই যোৱা তে মই নতুন কিতাপটো আৰু আগৰ যেটো কিতাপ তাৰ মাজত মই কম্পেয়াৰ কৰি দেখাই আছো যে কি আছে আগৰ মতে বা কি কমিছে বা কিমান বাঢ়িছে চাই যাবা তে এখন হৈছে মোৰ পুৰণা কিতাপটো আৰু এটো হৈছে মোৰ নতুন কিতাপত কি চেঞ্জ হৈছে মই লিখি ৰাখিছো তে প্ৰথমতে আমাৰ যেনেকৈ আগতে পুনৰ আলোচনা অৰ্থাৎ ৰিভিজন চেপ্টাৰটো আছে ঠিক এইবাৰো ৰিভিজন চেপ্টাৰটো আছে কিন্তু ইয়াত প্ৰশ্ন অলপ সালসলনি হৈছে ইয়ালৈ পিছত বাৰু মই আলোচনা কৰিম তাৰ পিছত এক নম্বৰ যেটো চেপ্টাৰ আছে বাস্তৱ সংখ্যা ইয়াত আমাৰ কি আছিল চোৱা এটো পুৰণা কিতাপৰ হয় 1.1 ৰ পৰা আমাৰ 1.6 লৈকে আছে ইয়াত চাবা তোমালোকে কিন্তু নতুনটোত কি হৈছে নতুনতো বাস্তৱ সংখ্যা আছে কিন্তু তাত আমাৰ 1.1 1.2 1.3 আৰু 1.4 অৰ্থাৎ কমিছে আমাৰ মানে পুৰণা কিতাপৰ তুলনাত আমাৰ নতুন কিতাপটো কিছুত কমিছে তে কি কমিছে তে ইয়াৰ পৰা আমাৰ যেটো পুৰণা কিতাপত 1.06 লৈকে আছিল আৰু নতুনটোত মাত্ৰ 1.4 লৈকে ৰাখিছে ইয়াৰ ভিতৰত আমাৰ এই 1.2 এই পাৰ্টটো আৰু 1.4 এই দুটা পাৰ্ট আমাৰ কাটি দিছে আৰু ইয়াত প্ৰশ্ন কিছুমান সালসলনি কৰিব বা প্ৰশ্ন বহাব যে প্ৰশ্নই যে দুইটা কিতাপত সেম থাকিব এটো নহয় প্ৰশ্ন কিছুমান বহাইছে বা কিছুমান কমাইছে বা প্ৰশ্নৰ প্যাটাৰ্নটো অলপ চেঞ্জ কৰিছে এটো পিছত গম পাবা তাৰ পিছত 2 নম্বৰ চেপ্টাৰটো চোৱা বহুপদ তো পুৰণা কিতাপত কি আছিল 2.1 ৰ পৰা 2.5 লৈকে আছিল তো এটো আমি যদি নতুনটোত চাও নতুনটো এটো বহুপদ ইয়াত আমাৰ 2.1 2.2 2.3 2.4 অৰ্থাৎ আগৰটোৰ তুলনাত নতুনটোত কিছু আমাৰ কমিছে কি কমিছে আমাৰ এই 2.4 বহুপদৰ বিভাজন কলন বিধি এই পাৰ্টটো আমাৰ কমি গৈছে ঠিক আছে তাৰ পিছত 3 নম্বৰ যেটো চেপ্টাৰ আছিল আমাৰ দুটা চলকত ৰৈখিক সমীকৰণ জোৰ ইয়াত আমাৰ আছিল 3.1 ৰ পৰা 3.6 লৈকে এটো আছিল পুৰণাৰ তাৰ নতুনটোত চাও আমাৰ কি হৈছে এটো দুটা চলকত ৰৈখিক সমীকৰণ জোৰ ইয়াত আমাৰ মাত্ৰ 3.1 3.2 3.3 3.4 অৰ্থাৎ পুৰণা কিতাপৰ তুলনাত নতুন কিতাপত আমাৰ কমিছেহে এতিয়ালৈকে তে কি কাটা পৰিছে ইয়াৰ পৰা আমাৰ এই পাৰ্টটো 3.2 দুটা চলকত ৰৈখিক সমীকৰণ জোৰ এই টপিকটো কাটা পৰিছে আৰু এটো দুটা চলকত ৰৈখিক সমীকৰণ জোৰত পৰিণত কৰিব পৰা সমীকৰণবোৰ এটো এই দুটা পাৰ্ট আমাৰ কমি গৈছে তাৰ পিছত আমি যদি 4 নম্বৰ চেপ্টাৰটো চাও দ্বিঘাত সমীকৰণ ইয়াত 4.1 4.2 4.3 4.4 4.5 আৰু 4.6 পুৰণা কিতাপত ইয়ালৈকে আছে নতুনটোত কলৈকে পাম আমি 4 নম্বৰ চেপ্টাৰৰ দ্বিঘাত সমীকৰণ মানে কোনো ধৰণৰ চেঞ্জ হোৱা নাই সেম আছে প্ৰশ্ন একে থাকিব নাই হেতু বাৰু পিছত হ'ব কিন্তু আমাৰ এই 4 নম্বৰ চেপ্টাৰটো আমি সেম ইয়াত কোনো সালসলনি কৰা বা কোনো কমও নাই বা ইয়াৰ পৰা কোনো কাটাও নাই তাৰ পিছত 5 নম্বৰটো চোৱা সমান্তৰ প্ৰগতি ইয়াত 5.1 5.2 5.3 5.4 আৰু 5.5 ইয়ালৈকে আছে তে নতুনটোত চাও কি হৈছে সমান্তৰ প্ৰগতি ইয়াতো কোনো ধৰণৰ চেঞ্জ কৰোৱা নাই হৈছে তাৰ পিছত 6 নম্বৰ চেপ্টাৰটো যদি চাও আমি ত্ৰিভুজ ইয়াত 6.1 6.2 6.3 6.4 6.5 6.6 and 6.7 ইয়ালৈকে আছে কিন্তু এটো যদি আমি নতুনটোত চাও চোৱা মাত্ৰ 6 এটো ত্ৰিভুজ চেপ্টাৰটো 6.1 6.2 6.3 6.4 6.5 অৰ্থাৎ দুটা টপিক কাটি দিছে তে কোন দুটা টপিক কাটা গৈছে আমাৰ এটো সদৃশ ত্ৰিভুজৰ কালি এটো আমাৰ কাটা গৈছে আৰু পাইথাগোৰাছৰ উপপাদ্য এই দুটা টপিক আমাৰ কাটা গৈছে অৰ্থাৎ ইয়াৰ পৰা আমি এটো বুজিব পাৰি আছো যে পুৰণা কিতাপৰ তুলনাত নতুন কিতাপটোত আমাৰ কিছু অংশ কমিছেহে বাঢ়া নাই এতিয়ালৈকে তাৰ পিছত 7 নম্বৰ চেপ্টাৰটো চোৱা স্থানাংক জ্যামিতি ইয়াত কিয়লৈকে আছিল 7.1 7.2 7.3 7.4 7.5 পুৰণা আৰু নতুনটোত যদি চাব যাও ইয়াত মাত্ৰ 7.1 7.2 7.3 আৰু 7.4 অৰ্থাৎ
পুৰণা কিতাপৰ তুলনাত নতুনটোত অলপ কমিছে আৰু কোনটো কমিছে আমাৰ এইটো 7.4 ত্ৰিভুজৰ কালি এই টপিকটো আমাৰ কমিছে তাৰপিছত 8 নম্বৰ ত্ৰিকোণমিতিৰ পৰিচয় ইয়াত আমাৰ আছিল 8.1 পৰা 8.6 লৈকে আৰু আমি ইয়াত যদি চাওঁ তো ইয়াতো কোনো ধৰণৰ চেঞ্জ হোৱা নাই নতুনটোত অৰ্থাৎ পুৰণাটোত যিমানকেইটা আছে তো আমাৰ নতুনটোতো সিমানকেইটাই আছে তাৰপিছত আমাৰ 9 নম্বৰ চেপ্টাৰটো যদি চাওঁ ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ এইটো আগতে আমাৰ কিতাপত আছিল পুৰণা কিতাপত আছিল কিন্তু পৰীক্ষাত এইটো চেপ্টাৰ আমাৰ অহা নাছিল এই চেপ্টাৰটো আমাৰ কিতাপত আছে কিন্তু পৰীক্ষাত এই চেপ্টাৰটো আমাৰ অহা নাছিল কিন্তু এইবাৰ আমাৰ এই 9 নম্বৰ চেপ্টাৰটো আহিব পৰীক্ষাত এনেই এই পুৰণা কিতাপত এইটো যিটো চেপ্টাৰ আছিল যে ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ এই চেপ্টাৰটো ইয়াত সোমোৱাই থৈছে কিন্তু পৰীক্ষাত এই চেপ্টাৰটো আমাৰ অহা নাছিল বা এই চেপ্টাৰটো আমি কৰিব লগা হোৱা নাছিল কিন্তু এই বছৰ আমি এই 9 নম্বৰ 8 নম্বৰ চেপ্টাৰটোও কৰিব লাগিব 9 নম্বৰ চেপ্টাৰটোও কৰিব লাগিব এনেই আমি আগতে কি কৰিছোঁ অকল 8 নম্বৰটোহে কৰিছিলোঁ 9 নম্বৰটো আমাৰ কৰিব লগা হোৱা নাছিল কিন্তু এইবাৰ নতুন কিতাপৰ নতুন নিয়ম মতে আমি এই 9 নম্বৰ চেপ্টাৰটোও কৰিব লাগিব তাৰপিছত পুৰণা কিতাপ মতে 10 নম্বৰ চেপ্টাৰ আছিল বৃত্ত ইয়াত 10.1 10.2 10.3 10.4 লৈকে আছিল আৰু নতুন কিতাপ মতে আমি চাওঁ যদি বৃত্ত ইয়াতো কোনো ধৰণৰ চেঞ্জ হোৱা নাই মানে পুৰণা কিতাপ নতুন কিতাপ সেম ৰাখিছে তাৰপিছত পুৰণা কিতাপত 11 নম্বৰ চেপ্টাৰটো আছিল অংকন কিন্তু আমাৰ নতুন কিতাপত কি কৰিছে আমাৰ 11 নম্বৰ চেপ্টাৰটো সোমোৱাইছে বৃত্ত সম্বন্ধীয় কালি অৰ্থাৎ ইয়াৰ পৰা আমি এটাই বুজিলোঁ যে আমাৰ 11 নম্বৰ চেপ্টাৰ যিটো অংকন সেইটো আমাৰ নতুন কিতাপৰ পৰা অতৰাই পেলাইছে অৰ্থাৎ এতিয়াৰ পৰা আৰু আমি অংকন চেপ্টাৰটো কৰিব নালাগে কাৰণ অংকন চেপ্টাৰটো আমাৰ কিতাপত আৰু নাই পুৰণা কিতাপত আছিল কিন্তু এবাৰ আমাৰ নতুন কিতাপৰ পৰা সেই অংকন চেপ্টাৰটো আমাৰ অতৰাই দিলে অৰ্থাৎ ইয়াত যেটো আমাৰ 12 নম্বৰ চেপ্টাৰ আছিল বৃত্ত সম্বন্ধীয় কালি সেইটো আমাৰ 11 নম্বৰ চেপ্টাৰত সোমাই দিছে বৃত্ত সম্বন্ধীয় কালি কি কৈছে বুজি পাই আছা যে আগতে আমাৰ পুৰণা কিতাপতে 11 নম্বৰ চেপ্টাৰটো আছিল অংকন কিন্তু এবাৰ নতুন কিতাপত কি কৰিলে আমাৰ 11 নম্বৰ চেপ্টাৰটো আমাৰ অতৰাই দিলে অতৰাই তাৰ পিছৰ যেটো 12 নম্বৰ চেপ্টাৰ আছিল সেইটো আমাৰ 11 নম্বৰ চেপ্টাৰত সোমাই দিলে বৃত্ত সম্বন্ধীয় কালি ইয়াৰ পৰা আমি কি কৰিব লাগিব 11.1 আৰু 11. অৰ্থাৎ দুটা পাৰ্ট কৰিব লাগিব আৰু আগতে আমি কেইটা পাৰ্ট কৰিছিলোঁ যেটো পুৰণা কিতাপ মতে এইটো 12 নম্বৰ চেপ্টাৰ পৰে তা আগতে আছিল আমাৰ 5টা পাৰ্ট কিন্তু এবাৰ আমি নতুন কিতাপ মতে কেইটা কৰিব লাগিব মাত্ৰ দুটা পাৰ্ট অৰ্থাৎ আগৰ তুলনাত এবাৰ আমাৰ বহুত কিছু কমিছেহে তো কি কৰিব নালাগে এইটো 12.1 টো কৰিব নালাগে 12.2 বৃত্তৰ পৰিসীমা আৰু কালি আৰু 12.4 এইটা আমাৰ কৰিব নালাগে তে অৰ্থাৎ ইয়াৰ পৰা আমি এটাই বুজিলোঁ যে আমাৰ অংকন যেটো 11 নম্বৰ চেপ্টাৰটো আমাৰ নতুন কিতাপত নাই এইটো আমাৰ সহজ চেপ্টাৰ আছিল কিন্তু এইটো এবাৰ অতৰাই দিলে নতুন কিতাপ মতে 12 নম্বৰ চেপ্টাৰত সোমাইছে পৃষ্ঠকালি আৰু আয়তন কিন্তু আমাৰ পুৰণা কিতাপ মতে এইটো আমাৰ 13 নম্বৰত পৰিছিল যেটো অংকনটো কাটি দিলে সেইকাৰণে আমাৰ নতুন কিতাপত এইটো 12 নম্বৰত সোমাইছে তো এই পৃষ্ঠকালি আৰু আয়তনৰ পৰা আমাৰ কেইটা আছিল 13.6 লৈকে আছিল কিন্তু নতুন কিতাপ মতে আমি কৰিব লাগিব 1 2 3 4টা পাৰ্টে কৰিব লাগিব গম পাইছো তাৰপিছত নতুন কিতাপত 13 নম্বৰ চেপ্টাৰটো সোমাইছে পৰিসংখ্যা আৰু এই পৰিসংখ্যাৰ পৰা আমাৰ পৰিছে 1 2 3 4 5টা পাৰ্ট কিন্তু পুৰণা কিতাপত পৰিসংখ্যাটো আছে 14 নম্বৰ চেপ্টাৰ ইয়াত আমাৰ আছিল 6টা পাৰ্ট অৰ্থাৎ ইয়াৰ পৰা আমাৰ এটা পাৰ্ট কমিছে তাৰপিছত 14 নম্বৰ চেপ্টাৰটো নতুন কিতাপত আছে সম্ভাৱিতা কিন্তু পুৰণা কিতাপ মতে সম্ভাৱিতাটো আছে আমাৰ 15 নম্বৰ চেপ্টাৰত এটো ইয়াত আমাৰ কি আছে 15.1 15.2 আৰু 15.3 কিন্তু ইয়াত আমাৰ দুটা পাৰ্ট আছে ইয়াত তোমালোকে তিনটা পাৰ্ট দেখিব পাৰি আছে আৰু ইয়াত আমাৰ দুটা পাৰ্ট দিছে হৈছে এইটাই আছে অৰ্থাৎ এবাৰ কি কৰিলে মানে আমাৰ 11 নম্বৰ চেপ্টাৰটো কাটি দিলে আৰু পুৰণা কিতাপৰ তুলনাত নতুন কিতাপৰ পৰা কিছু অংশ আমাৰ কমাইছেহে বঢ়োৱা নাই আৰু এই যিখিনি আছে এইখিনি আমাৰ আৰু নতুন কিতাপত দেখিব আমি নাপাম এইখিনি ঠিক আছে তো এইটো আছিল আজিৰ ভিডিঅ'